পৃথিৱীৰ প্ৰথমটো লেপটপ কেনেকুৱা আছিল? স্কুল শব্দটো আচলতে কৰ পৰা লোৱা হৈছে? ইমান ডাঙৰ ডাঙৰ পাহাৰবোৰ বাৰু কেনেদৰে সৃষ্টি হয়? এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং ফেক্টৰ বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকক। হেল্ল' নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল এভৰিথিং উইথ আমিৰ। নম্বৰ 5 বন্ধুসকল, আমি সকলোৱে জানো যে সকলোবোৰ প্ৰাণী অৰ্থাৎ যিসকল প্ৰাণীয়ে পোৱালি জন্ম দিয়ে সিহঁতৰ মতা আৰু মাইকী থাকে, যাৰ ভিতৰত মাইকী প্ৰাণীটোৱেহে পোৱালি জন্ম দিয়ে। কিন্তু বন্ধুসকল, আপোনালোকে চাগে জানি আচৰিত হ'ব, পৃথিৱীত এনেকুৱা প্ৰাণীও আছে যিসকলৰ মাইকী প্ৰাণীটোৱে পোৱালি জন্ম নিদিয়ে, তাৰ পৰিৱৰ্তে মতা প্ৰাণীটোৱেহে পোৱালি জন্ম দিয়ে। হয় বন্ধুসকল, সামুদ্ৰিক ঘোঁৰা বা চি হৰ্চ নামৰ এই আচৰিত ধৰণৰ বিচিত্ৰ সাগৰীয় মাছটো মতা প্ৰাণীটোৱে পোৱালি জন্ম দিয়ে। আচলতে এই মতা প্ৰাণীটোৰ কেংগাৰুৰ দৰে এখন মোনা থাকে, য'ত মাইকী প্ৰাণীটোৱে প্ৰায় 1500ৰ পৰা 2500টা কণী পাৰে আৰু গুচি যায়। তাৰ পিছত সেই কণীৰ সকলোবোৰ দায়িত্ব মতা প্ৰাণীটোৰ হয়, যিটোৱে সকলো সময়তে সেই কণীবোৰক উমনি দি থাকে। কণীৰ পৰা পোৱালি জন্ম হ'বৰ কাৰণে 9ৰ পৰা 45 দিন পৰ্যন্ত সময় লাগে, আৰু ইয়াৰ পিছত মতা প্ৰাণীটোৱে পেটত থকা সেই মোনাখন খুলি পোৱালিবোৰক সাগৰত এৰি দিয়ে। এই পোৱালিবোৰ আকাৰত বহুত সৰু হয় আৰু মোনাৰ পৰা বহুত স্পীডত ওলাই আহে, যাৰ কাৰণে সিহঁতৰ প্ৰায় 5% পোৱালিহে জীয়াই থাকিব পাৰে। আৰু এই সামুদ্ৰিক ঘোঁৰাবোৰক আন কোনো সাগৰীয় প্ৰাণীয়ে খাবলৈ ভাল নাপায়, আৰু মানুহে ইহঁতক খাবৰ কাৰণে স্বীকাৰ নকৰে। এই সামুদ্ৰিক ঘোঁৰাবোৰে পৃথিৱীৰ এনেকুৱা প্ৰাণী অৰ্থাৎ মাছ যিবোৰৰ ডিঙি থাকে কিন্তু দাঁত আৰু পেট নাথাকে। ইয়াৰ উপৰিও ইহঁতে চিকাৰ কিছুমান নলীৰ দৰে আকৃতিৰ নাকৰ দ্বাৰা নিজৰ ফালে টানি আনে আৰু তেনেকৈয়ে পাচন কৰি লয়। ইয়াৰ উপৰিও ইহঁতে সাগৰত থকা সকলোবোৰ প্ৰাণীৰ ভিতৰত এইবোৰে সকলোতকৈ লাহে লাহে গতি কৰে। নম্বৰ 4 বন্ধুসকল, আপোনালোকে কেতিয়াবা নহয় কেতিয়াবা বজাৰত বজাৰ কৰোঁতে ফল মূল আদিত কিছুমান এনেকুৱা ধৰণৰ ষ্টিকাৰ মৰা থকা নিশ্চয় দেখা পাইছে। কিন্তু আপোনালোকে বাৰু এই ষ্টিকাৰবোৰ মৰাৰ আচল কাৰণটো জানেনে? আচলতে বন্ধুসকল, এইবোৰ সেই ফলটোৰ মালিক তথা কোনো ব্ৰাণ্ড বা ইহঁতৰ খেতি কৰা খেতিয়কসকলৰ বিষয়ে কেৱল নুবুজায়, ইয়াৰ উপৰিও ইয়াৰ দ্বাৰা ফলটোৰ গুণবোৰৰ কথাও বুজোৱা হয়। যদি আপুনি এই ষ্টিকাৰবোৰত ভালদৰে লক্ষ্য কৰে তেনেহলে তাত কিছুমান নম্বৰ দেখিবলৈ পাব, আৰু এই নাম্বাৰ বা কোডটোৰ অৰ্থ হ'ল, যদি কোনোবা ফলত সেই কোডটো 4টা সংখ্যাৰ হয় তেনেহলে সেই ফলটো একেবাৰে জৈৱ বা অৰ্গেনিক হয়, আৰু সেই ফলটোৰ উৎপাদনত কোনো ধৰণৰ ৰাসায়নিক পদাৰ্থ প্ৰয়োগ কৰা হোৱা নাই। যদি এই কোডটো 5টা সংখ্যাৰ হয় তেনেহলে যি মাটিত সেই ফলৰ খেতি কৰা হৈছে সেই মাটিখিনিত কীটনাশক পদাৰ্থ তথা আন ৰাসায়নিক পদাৰ্থ তথা সাৰ প্ৰয়োগ কৰা হৈছে। ইয়াৰ উপৰিও যদি এই 5টা সংখ্যাৰ প্ৰথম সংখ্যাটো 8 হয় তেনেহলে সেই ফলটো জেনেটিকেলি মডিফাইড হয়। ইয়াৰ উপৰিও যদি এই 5টা সংখ্যাৰ প্ৰথম সংখ্যাটো 9 হয় তেনেহলে সেই ফলটো অৰ্গেনিক অথবা জৈৱ হয়, আৰু সেই ফলটোৰ খেতি কৰোঁতে তাত কোনো ধৰণৰ ৰাসায়নিক সাৰ তথা কীটনাশক পদাৰ্থ প্ৰয়োগ কৰা হোৱা নাই। চ' বন্ধুসকল, এতিয়াৰ পৰা আৰু আপুনি ফল মূল কিনিবলৈ গ'লে এই ষ্টিকাৰবোৰ চাবলৈ নিশ্চয় নাপাহৰিব। নম্বৰ 3 বন্ধুসকল, আপোনালোকে বাৰু জানেনে যে এই পৃথিৱীৰ প্ৰথমটো লেপটপ অৰ্থাৎ পৰ্টেবল কম্পিউটাৰ কোনে বনাইছিল বা কেনেকুৱা আছিল? তেনেহলে বন্ধুসকল, এই পৃথিৱীৰ প্ৰথমটো লেপটপৰ নাম হ'ল অছবৰ্ণ ৱাৰ্ন, আৰু এইটোক 1981 চনত এডাম অছবৰ্ণ নামৰ এজন আমেৰিকান অথৰ, ছফ্টৱেৰ পাব্লিশ্বাৰ তথা কম্পিউটাৰ ডিজাইনাৰে তৈয়াৰ কৰিছিল, যিটোক 1981 চনৰ 3 এপ্ৰিল তাৰিখে ৰিলিজ কৰা হৈছিল। আপোনালোকে চাগে জানি আচৰিত হ'ব যে এই লেপটপটোত মাত্ৰ 5 ইঞ্চিৰ 52টা আখৰ তথা 24টা লাইন মনক্ৰমৰ CRT ডিছপ্লে আছিল, আৰু যিটোৰ প্ৰায় 90 KB ৰেম আছিল, আৰু ইয়াৰ ওজন প্ৰায় 10 কিলো 700 গ্ৰাম আছিল, আৰু দাম সেই সময়ত প্ৰায় $1795 আছিল। নম্বৰ 2 বন্ধুসকল, আমি যেতিয়া সৰু আছিলো তেতিয়া আমাৰ মনত যেতিয়াই পাহাৰ দেখিছিলো তেতিয়া এটা প্ৰশ্ন আহিছিল যে ইমান ডাঙৰ ডাঙৰ পাহাৰবোৰ বাৰু কেনেকৈ তৈয়াৰ হৈছে, আৰু যিটোৰ উত্তৰ চাগে আমি এতিয়াও পোৱা নাই। তেনেহলে বন্ধুসকল, যিকোনো পাহাৰৰ সৃষ্টি হবলৈ লাখ লাখ বছৰ লাগে। পৃথিৱীত থকা টেকটনিক প্লেটবোৰ সময়ৰ লগে লগে লৰচৰ কৰি থাকে, আৰু যিটো প্ৰতি বছৰে প্ৰায় 1 পৰা 2 ইঞ্চি পৰ্যন্ত স্থানৰ পৰিৱৰ্তন হয়, আৰু এনেকৈ লৰচৰ কৰি থাকোতে এই টেকটনিক প্লেটবোৰ ইখনে সিখনৰ লগত খুন্দা খায়, আৰু যাৰ ফলত এখনে আনখনৰ ওপৰতো উঠি যায়, আৰু এনেদৰে বছৰ বছৰ ধৰি এই প্ৰক্ৰিয়া চলি থকাৰ পিছত সেইখন পাহাৰলৈ পৰিৱৰ্তন হয়।
ইয়াৰ উপৰিও এই প্ৰক্ৰিয়াৰ সময়ত সৃষ্টি হোৱা অধিক চাপৰ ফলত মেগমা ভূপৃষ্ঠৰ ওপৰলৈ উঠি আহে আৰু তেতিয়া সেইখন আগৰে পৰ্বতত পৰিণত হয়। ইয়াৰ উপৰিও টেকটনিক প্লেটছবোৰৰ মুভমেণ্টৰ কাৰণেই পাহাৰৰ পৰা মাটি খহিবলৈ আৰম্ভ কৰে। এতিয়া আপোনালোকৰ মনত প্ৰশ্ন আহিব পাৰে যে এই টেকটনিক প্লেটছবোৰ বাৰু কি? তেনেহলে বন্ধুসকল, এই প্লেটছবোৰ আচলতে কিছুমান বিশাল বিশাল অনিয়মিত আকাৰৰ শক্তিশালী কিছুমান ফলক, যিবোৰ সাধাৰণতে মহাদ্বীপ আৰু মহাসাগৰীয় ভূত্বক বা লিথোস্ফিয়াৰৰ উভয়ৰ দ্বাৰা গঠিত হয়। আপোনালোকে চাগে জানি আচৰিত হ'ব যে হিমালয় পৰ্বতমালাখনৰ সৃষ্টি হ'বলৈ প্ৰায় 25 মিলিয়ন বছৰ সময় লাগিছিল আৰু যিখন বৰ্তমানো বৃদ্ধি হৈয়ে আছে। ফেক্ট নম্বৰ 1, বন্ধুসকল, আপোনালোকে বাৰু জানেনে যে স্কুল শব্দটো আচলতে ক'ৰ পৰা লোৱা হৈছে আৰু ইয়াৰ অৰ্থ কি? তেনেহলে বন্ধুসকল, এই স্কুল শব্দটো এনচিয়েন্ট গ্ৰীক নামৰ ভাষাৰ এটা শব্দ, যাৰ অৰ্থ গ্ৰীক ভাষাত ফ্ৰী টাইম অৰ্থাৎ আজৰি সময়, আৰু এই শব্দটোকে ইংৰাজী ভাষাত স্কুল অৰ্থাৎ বিদ্যালয় বা শিক্ষানুষ্ঠান আদি বুজাবলৈ ব্যৱহাৰ কৰা। বন্ধুসকল, আপোনালোকে যদি আমাৰ এই ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহলে এই ভিডিঅ'টোৰ ঠিক তলতে থকা ছাবস্ক্ৰাইব বুটামটোত ক্লিক কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু তাৰ লগতে থকা বেল আইকনটোত ক্লিক কৰি অলপ চিলেক্ট কৰি দিয়ক, যাতে যেতিয়া এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আমাৰ এই চেনেলটোত আপলোড কৰা হয় তেতিয়া তাৰ জাননী আপুনি সকলোতকৈ আগতে পায়, আৰু যিটো সম্পূৰ্ণ বিনামূলীয়া। আপোনালোকে যদি আমাৰ এই ভিডিঅ'টো চাই ভাল পাইছে, তেনেহলে ভিডিঅ'টো ঠিক তলতে থকা লাইক বাটনত ক্লিক কৰি ভিডিঅ'টো লাইক কৰক, কমেণ্ট কৰক আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰক, যাতে আনেও এই ফেক্টবোৰৰ বিষয়ে জানিব পাৰে। আৰু লগতে আজিৰ এই ভিডিঅ'টোত দেখুওৱা ফেক্টবোৰৰ ভিতৰত আপুনি কিমানটা আগতেই জানিছিল সেইটো কমেণ্ট কৰি জনাব নাপাহৰিব।